নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 MG ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই হেণ্ডছপ্লাছ লায়ন প্লাষ্টাৰৰ বিষয়ে আলোচনা কৰিম। এই হেণ্ডছপ্লাছ লায়ন প্লাষ্টাৰটো কি কামত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কম্পজিশ্যন আছে, ইয়াৰ মূল্য কিমান আৰু এই প্লাষ্টাৰটো কেনেদৰে ব্যৱহাৰ কৰা হয়, এই প্লাষ্টাৰটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কিবা অসুবিধা হ'ব নেকি, আদিৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, হেণ্ডছপ্লাছ লায়ন প্লাষ্টাৰটো আয়ুৰ্বেদিক মেডিচিন হয়। ইয়াৰ মূল্য হ'ল 15 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব। আৰু ইয়াত থকা মূল কম্পজিশ্যনটো হ'ল, ইয়াতে আছে এট্ৰ'পা বেলাডোনা 0.25%। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদিহে আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, হেণ্ডছপ্লাছ বেলাডোনা প্লাষ্টাৰটো শৰীৰৰ যিকোনো অংশত হোৱা জইণ্ট বিষ, বেক পেইন, আঘাত পোৱা অংশ ফুলি উঠিলে এনেকুৱা কণ্ডিশ্যনত এই প্লাষ্টাৰটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, শৰীৰৰ কোনো অংশত ৰক্ত প্ৰবাহ চলাচল বন্ধ হোৱাৰ কাৰণে সেইটো স্থানত এই প্লাষ্টাৰ লগালে তাপ বঢ়াই তোলে আৰু তেজ চলাচল কৰাত সহায় কৰে। বন্ধুসকল, আপোনালোকে এই প্লাষ্টাৰটো কাটি যিটো অংশত আপোনাৰ বিষ হৈছে বা আঘাত পাইছে, জইণ্ট পেইন হৈছে, সেইটো অংশত আপোনালোকে লগাব। প্লাষ্টাৰ ব্যৱহাৰ কৰাৰ 2 পৰা 3 দিন পিছত আপোনালোকে ক্লিয়াৰ শুকাই যোৱাৰ পিছত অপসাৰণ কৰিব বা উঠাই দিব। বন্ধুসকল, আপুনি আপোনাৰ যিটো অংশত আঘাত পাইছে সেইটো অংশত আপোনালোকে চাবোনেৰে ভালদৰে পৰিষ্কাৰ কৰি ল'ব আৰু পানীৰে চাফা কৰি দিব। সেইটো স্থান আপোনালোকে শুকান কাপোৰেৰে মুচি পেলাই প্লাষ্টাৰৰ ওপৰ অংশ গুচাই আপোনালোকে লগাই দিব আৰু এদিন বা 2 দিন পিছত আপোনালোকে সেইটো উঠাই দিব। বন্ধুসকল, যদি কোনো ব্যক্তিৰ বাত বিষ হয়, ফাইব্ৰচাইটিছ হয়, পেশীৰ বিষ হয়, এনেকুৱা কণ্ডিশ্যনতো এই প্লাষ্টাৰ ব্যৱহাৰ কৰা হয়। বন্ধুসকল, যদি কোনো ব্যক্তিয়ে কোনো দুৰ্ঘটনাৰ ফলত আঘাত পায় আৰু সেইটো অংশ ফুলি উঠে, এনেকুৱা কণ্ডিশ্যনত এই হেণ্ডছপ্লাছ প্লাষ্টাৰটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, শৰীৰত হোৱা যিকোনো ধৰণৰ মাংসপেশীৰ বিষ নিৰাময় কৰাৰ কাৰণে এই প্লাষ্টাৰে বহুতো সহায় কৰে। আৰু আপোনালোকে এই প্লাষ্টাৰটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কোনো ধৰণৰ ছাইড ইফেক্টে দেখা নিদিয়ে। আপোনালোকে নিশ্চিন্তে ব্যৱহাৰ কৰক। আৰু এই প্লাষ্টাৰটো ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ লৈ আপোনালোকে এই হেণ্ডছপ্লাছ প্লাষ্টাৰটো ব্যৱহাৰ কৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব। আৰু এই হেণ্ডছপ্লাছ লায়ন প্লাষ্টাৰটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।